নমস্কাৰ, স্বাগতম তোমাৰ ব্লগ। থাম্বনেইল টাইটেল চাই গমে পাইছে চাগে আজি ক'ত যাম। আজি এখন মনাহা পূজা চাব যাওঁ ব্লগ। মানে অদ্ভুত আৰু মই ৰাস্তাত একেলগে যাম। মানে মোৰ যোনটো মহাদেৱৰ দাদা থাকে তাৰে, সেইটো মোৰ মামা হয়, নিজা মামা হয়। এতিয়া একেলগে ৰাস্তাত যাম। মানে কেনেকৈ মানুহবিলাক কি কি দিয়ে ৰাস্তাত, কি হয় চব সকলো দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইপিনে চাব পাৰে পোনপ্ৰথমে তাৰমানে মহাদেৱৰ দেউলাটো যায়, তাৰপিছত চন্দিকা দেউলা আৰু গণেশৰ দেউলা মানে একেলগে যায় ইয়াৰ পৰাই। এইটো মাধৱ মন্দিৰৰ পুখুৰীটো, মানে ইয়াতে গাত আৰু মূৰত পানী দি লয়, দি কেনে মানে যোনখন মাধৱ মন্দিৰত উঠাৰ চিৰি আছে সেই চিৰিখনত থিয় কৰে। মই দেখাই আছোঁ কেনেকৈ থিয় কৰে। আপোনালোকে ভাবিব পাৰে এই ৰাস্তাত কি চিট আছে। ৰাস্তাত মানে আমি পজল চিটিয়াই দিতে যাওঁ, মানে বহুত আস্থি থৈ দিয়ে প্ৰমাণ চাবৰ কাৰণে, সেইকাৰণে চিটাব লগা হয়। যেতিয়া মেইন মন্দিৰটো মানে তিনিবাৰ ঘূৰি লয়, ঘূৰাৰ পিছত তাৰমানে যোনটো মেইন বাবুন থাকে, সেই বাবুনটোৱে তেওঁলোকক মানে গাত পজল ছিটাই দিয়ে আৰু পজল খুৱাই দিয়ে, যাতে কিবা যদি চোৱা তোৱা লাগি আছে গাত সেইবিলাক নোহোৱা হৈ যায়। তাৰে পজল খোৱাৰ পিছত তেওঁলোকক ভিতৰত যাব দিয়া হয়। ইয়াতে ভুটি আছে, এইখিনি খাই লওঁ, মানে ৰাতিপুৱাৰ পৰা কমা মানে এইখিনি খাই লওঁ, খাই কিনে ওপৰত যাই কিনে দেখা আছোঁ তাতে কেনেকুৱা কি হয়।
এতিয়া সকলো দাদাই মনাহামক আৰতি কৰি আছে আৰু সেইপিনে চাব পাৰে যোনবিলাক কমিটিৰ সদস্য আছে আৰু গাঁৱৰ কিছুমান মানুহে তাতে বঢ়িয়াকৈ নাম ধৰি আছে, তাতে যাওঁ ৰ'ব। এই ককাজনক চাওক, ইমান বয়স হৈছে তেতিয়াতো মানে জোচ আল্টিমেট লেভেলৰ আৰু যি বুঢ়া একদম জাপে জাপে মানে ঢোল বজাই আছে আৰু মানে দেখি কিবা এটা বেলেগ জোচ আহি গৈছে ইয়াত। বাপ চালো দক, এতিয়া মানে ঘৰ যাওঁ, মানে শেষ হ'ল আৰু এতিয়া প্ৰায় 10টামান বাজিল। ঘৰত যাওঁ আৰু এতিয়া প্ৰসাদ চসাদ থাকে নাই ঘৰত দেখি যাওঁ আৰু একদম বেলেগ দৃশ্য আৰু একদম আপোনালোকে আহিলে মানে ডাইৰেক্ট গম পাব। আৰু ঢোলৰ যোনটো শব্দটো আছে নে, এইটো মানে একদম পুৰা ভাইব্ৰেশ্যন হৈ যায় গাটোত,
আৰু বাকী ৰাস্তাত আহোঁতে কিন্তু কষ্ট হৈছে অলপ, বাকী ভৰিত তলা চলা একদম পূৰা পাঞ্জলা ফুটি গৈছে আৰু খালী ভৰি খোজকাঢ়ি আহিছোঁ নে। বাকী ভিডিঅ'টো শেষলৈ চাই থকা বহুত বহুত ধন্যবাদ, আৰু বেলেগ এটা ভ্লগত লগ পাই আছোঁ। এইটো ভিডিঅ' কেনে লাগিল কৈ দিব, আৰু লাইক এটা কৰি দিব, আৰু যদি নতুনকৈ আহিছে কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিলে এটা ভাল লাগে আৰু কমেণ্ট কৰি ক'ব কেনেকুৱা ভিডিঅ' লাগে।